পিঠা তাই তহঁতে জাননে তাৰ সেই আগৰ 20 বছৰৰ কথা তেনেহ'লে শুন তাৰ সেই আগৰ 20 বছৰৰ কথা ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা ঐ অংকুৰ সেইজন আমাৰ গাঁৱৰ মহেশ নহয় হয়চোন সেইজন আমাৰ গাঁৱৰে মহেশ বাগিচা তাৰলৈ বেয়াই লাগে জানা ৰাতিপুৱাই ৰাতিপুৱা মটৰ গিলি আহিব ঘৰখনৰ কথা এবাৰে নাভাবে জানা ভাবিলে বেয়াই লাগে সি সদায় সদায় এনেকৈ মদ সোপা খাই আহে ঘৰখনৰ কথা এবাৰো নাভাবে বলচোন তাক অলপ বুজাও সি কিজানি অলপ বুজেই বল বল মহেশ তই যে সদায় সদায় এইবোৰ গিলি আহ ঘৰখনৰ কথা এবাৰো নাভাব নেকি হা এইবোৰ যে সদায় সদায় গিলি থাক লাজ নাপাৱ ঘৰখনৰ প্ৰতি কি অকণো চিন্তা ভাৱনা নাই নেকি হা চিন্তা কিহৰ চিন্তা বে কিহৰ চিন্তা মই মদ খাওঁ কিবা খাওঁ মোৰ কথা বে তোৰ তলত কমলতো গিলি আছে বে মই কি তোৰ বাপেৰে টকাৰে খাইছোঁ নেকি বে মদ খাওঁ কিবা খাওঁ মোৰ কথা তাতে তোৰ ক'বলৈ কি আছে বে যা 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 তহঁত ভাল মানুহ যা তহঁত ভাল মানুহ যা অংকুৰ ইয়াক বুজাই লাভ নাই দে নহ'লেও এদিন বুজিবই আৰু সি এদিন নহ'লেও এদিন আমাৰ কাষলৈ দৌৰি আহিবই লাগিব এই যা 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 নালাগিছে মোৰ খোৱাৰ কাৰণে ক'ব আৰে মোৰ দোকানে বটল কাজি তহঁতৰ ক'ব লগা কি আছে বে এই যা 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 ভাল মানুহ যা সি এদিন নহ'লে এদিন পস্তাবই বল ভাই বল বল অংকুৰ যাওঁ বল বুলি মানুহ বলিয়া নেদেখা ওপৰ মুখ সুখ বিচাৰোঁতে পাই দুখৰ উপৰি দুখ দেখিও নেদেখা কিয় দিন কণা সুখী হাতত আছে মা অ মা মা জনী মা মোৰ বহুত ভোক লাগিছে কিবা এটা খাবলৈ দিয়া না অকণমান টাইম ৰ'বাচোন তোমাৰ দেউতাই তোমাৰ কাৰণে খোৱা বস্তু আনিব গৈছে আহিব ৰ'বা তুমি অলপ পঢ়াচোন মা দেউতা কেতিয়া আহিব মোৰ বহুত ভোক লাগিছে আহিব ৰ'বা তুমি এতিয়া পঢ়ি থাকা হ'ব দিয়া মা মোৰ কাছে সিহঁতৰ ক'ব লগা কি আছে বে কি সিহঁতৰ বাপেৰে টকাৰে খাইছোঁ নেকি অলপ কোন আছে বে ওলাই আহিনে নহয় আহিনে ওলাই অলপ কোন আছ ওলাই ওলাই আহিবিনে আপুনি ৰাতিপুৱা ৰাতিপুৱা এইবোৰ গিলি আহিছে যে আগত পেকে দেখিব নালাগে সব তোৰ কাৰণে হৈছে জানো সব তোৰ কাৰণে হৈছে যা এতিয়া মাজনী কেতিয়াৰ পৰা চিঞৰি আছে মা কিবা এটা খাবলৈ দিয়া আৰু মই তাক একোৱে খাব দিব পৰা নাই আৰু এতিয়া কিবা ভাত লাগে এই তই মোক এতিয়া ভাত দিবি নে নিদিয় ভাত বনাবলৈ আপুনি কি আনিছে কালি যে আমি চাউল আনিছিলোঁ সেইবোৰ কি হ'ল কালি দেখো সেইবোৰ ৰাতিতে শেষ হ'ল নাজানো মোক ভাত লাগিব যা জলদি
ইমান দেৰিলৈকে যে উঠাই নাই গাটো দেখোন গৰম কি হৈছে তোমাৰ নাজানো গাটো দেখো জ্বৰ জ্বৰ লাগিছে ৰবা তোমাক ডাক্তৰৰ ওচৰত লৈ যাব লাগিব কি হ'ব এতিয়া মোৰ হাতততো এটকাও নাই ৰ অংকুৰৰ ঘৰত যাওঁ কেজিনি তাৰ তাত অলপ পইচা পাওঁৱেই মহেশে যে আজি ৰাতিপুৱা আহিছে কথাটো বা কি অংকুৰ অংকুৰ অ মহেশ কি তই আজি আমাৰ ঘৰলৈ ৰাতিপুৱা আহিলি যে আহ বহ অংকুৰ মই পঢ়িব অহা নাই মই এটা বহুত ডাঙৰ বিপদত পৰিছিলোঁ কি বিপদ অংকুৰ মোক অলপ পইচা ধাৰে লাগিছিল পইচা কিহৰ পইচা লাগে তোক শুন তেতিয়াহ'লে পইচা নাই সিদিনাখনে দেখোন বৰ ডাঙৰ কথা কৈছিলি মোৰ বাপেৰৰ টকাৰে হেনো বোলে মদ খোৱা নাছিলি তাৰে ক'বলৈ তোৰ কি আছে বে মই কি তোৰ বাপেৰে টকাৰে খাইছো নেকি বে এতিয়া কিহৰ পইচা লাগে যা তোৰ সেই পইচাৰে তই তোৰ ঘনীয়াৰৰ চিকিৎসা কৰগৈ যা যাওঁ দে অংকুৰ যা এতিয়া যা মাজনী অ মাজনী কি হ'ল মা মাজনী মোক পানী এগিলাচ দেচোন অ মা নি আছো ৰবা মা পানী লোৱা মাজনী অ মাজনী তই ভালদৰে থাকিবি দে তই ভালদৰে পঢ়িবি আৰু দেউতাক চাবি মই আৰু বেছি সময় জীয়াই নাথাকো আৰু বেছি সময় মই নাথাকো মাজনী তুমি মোক কিয় এৰি থৈ গলা মা মাজনী কি হৈছে অ মাজনী দেউতা মা আৰু আমাৰ মাজত নাই কি মৰি দিদিনা একেডাল বাঁহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাট